নিৰ্গুণতুৰীয়া দেশে অনুতৰেণুতা হৃদয় গুহাত শংকৰয়া ক্ষিপ্ৰবেশে জন্মতে স্পৰ্শিলো মৃত্যুটো ঘষিব শংকৰৰ পদ ধূলি জীৱন নাটৰ যৱনিকাটানো শংকৰ শংকৰ বুলি জয় গুৰু শংকৰ বুলি শংকৰ মাধৱ বুলি কৃপাৰ সাগৰ দেৱকী নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ সদানুগোচক মুখেতো আগু নাম মুখেতো আগু নাম জয় গুৰু শংকৰ ঈশ্বৰস্বৰূপ প্ৰভুসকল ভক্তিস্বৰূপিনী আইসকল আৰু মৰমৰ ভাই ভনীসকল আজি কেইবাটাও বস্তু একেলগে গোট খাইছে মাঘ মহিনা বৰ পবিত্ৰ মাহ আৰু বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ আপোনাৰ সব ভক্ত বৈষ্ণৱ ইয়াত একত্ৰিত হৈছে গোকুল বৃন্দাবন গোলকধামৰ গোপীসকল আহি ইয়াত উপস্থিত হৈছেহি আৰু শ্ৰীমান ৰমেন কলিতাৰ নতুন গৃহৰ উদ্বোধন উদ্ঘাটন গ্ৰহণ আজি আপোনাৰ খবৰ চৰণ ধূলিৰ দ্বাৰা হ'ব আৰু যিজনে ইয়াত নাম প্ৰসংগত মূল পাঠকৰ ভূমিকা আদায় কৰিলে বৰ সুন্দৰকৈ কৰিছে পকা থেকেৰাৰ নিচিনা মানুহ মাতো অত্যন্ত সুন্দৰ কথাবিলাকো বৰ সুন্দৰ হৈছে ক'তো ভুল হোৱা নাই আমি জনাত আৰু আপোনাৰ খবৰ বৰ আনন্দ মনে সেই তাৰৰ এজন আছিলে বা কি গাইছে সকলোৱে গাইছে কিন্তু মই চাই আছোঁ চব বহুত বঢ়িয়া হৈছে
এটা সাত্বিক বাতাবৰণত আজি এই কথাখিনি হৈছে। আজি 8 বছৰমানৰ আগতে ইয়াত আহিছিলোঁ। ইয়াৰ ৰাইজে হয়তো গম পায়, সৰু এটা জুপুৰি আছিলে, ভালকৈ ঘৰ দুৱাৰ বনা, পিছফালে এখন কাজি নেমুৰ বাগিচা আছিল, বৰ ধুনীয়া ধুনীয়া গছবিলাক। বৰ আনন্দ পাইছিলোঁ। আৰু ৰমেনে বৰ মেহনত কৰি এটা উঠি অহা ডেকা ল'ৰাই উদ্যোগ কৰিছে আৰু অসমীয়া যুৱক যুৱতীসকলক এটা পথ দেখুৱাইছে যে আমাৰ এইটো পথ। সেইকাৰণে ইয়ালৈ আহিলোঁ। এই গোটেইবিলাকৰ এটা সন্মিলন, দুজন ৰমেন আৰু এইজন আমাৰ একেবাৰে নিজৰ ওচৰৰ আশ্ৰমত যায়, আৰু তাতে আমাৰ এখন আশ্ৰম তেখেতৰো আছিল। এতিয়া আকৌ মাতি থাকে, আমি আহিব নোৱাৰোঁ, বা যিয়েই নহওক তেখেতকো লগ পালোঁ। এইখিনিৰ পিছত আৰু কেইটামান বৰ ডাঙৰ সংযোগ ঘটিছে। ইয়াত যিজন সন্যাসী দেখিছে আপুনি, এইজন সামান্য পুৰণা ধৰণৰ সন্যাসী নহয়, আধুনিক সন্যাসী। মই তেখেতক কৈছোঁ, ইউ আৰ মডাৰ্ণ এণ্ড এডজাষ্টিভ সন্যাসী, adjusting everywhere and anywhere, doing marvelous work in 34 countries. 34খন দেশত এখেতে বিভিন্ন ইউনিভাৰ্চিটি পঢ়ুৱায়। আপোনালোকে দক্ষিণ কোৰিয়াৰ নাম শুনিছে, তাৰ ছিউল ৰাজধানী, তাৰ ইউনিভাৰ্চিটি পঢ়ুৱাইছে। MSc, ডক্টৰ, PhD, ডিলিট আৰু কিমান উপাধি আছে। তেওঁ চব এৰি পেলাই এতিয়া ঈশ্বৰ ভক্তিত লাগিছে। তেখেতৰ এটা ডাঙৰ কথা যে গংগাতকৈও পুৰণি হ'ল ব্ৰহ্মপুত্ৰ। ডাঙৰ শক্তি ব্ৰহ্মপুত্ৰত আছে, আৰু হ'বও পাৰে। তাৰ ৰিচাৰ্চ এতিয়া কৰি ইয়াৰ যিবিলাক স্কলাৰ আছে পৃথিৱীৰ মাতি আনি ইয়াৰ ৰিচাৰ্চ তেখেতে কৰিবলৈ ভাবিছে। প্ৰথম আমাৰ শান্তি সাধনামতে আহিছে। বশিষ্ঠ মুনি অযোধ্যাৰহে আছিল, তথাপিতো মনত অশান্তি হোৱাৰ কাৰণে, শান্তি লাভ কৰিবৰ কাৰণে বশিষ্ঠ মুনি আহি আমাৰ অসমৰ ইয়াত গুৱাহাটীৰ ওচৰত বশিষ্ঠ আশ্ৰম পাতি তাত তেওঁ ধ্যান কৰিহে শান্তি পালে। আৰু অসমৰ বহুতবিলাক কথা আছে যিবিলাক আমি নাজানো, সেই কথাবিলাকৰ উদ্ঘাটন তেখেতে কৰি আছে। ৰমেনক ক'লোঁ, তোৰো ভাগ্যখন বৰ ভাল, এনেকুৱা এজন বিশ্ববিখ্যাত পণ্ডিত এজন ইয়ালৈ আহিব। আৰু এতিয়া আপোনালোকে শংকৰদেৱৰ কৃষ্টি, ধৰ্ম, সংস্কৃতি, দৰ্শনবিলাক গোটেই যে আমি অসমত জীয়াই ৰাখিব লাগে, পৃথিৱীত প্ৰচাৰ কৰিব লাগে, আমি আপোনালোকৰ কথাবিলাক তাত এক্সপ্লেইন কৰি আছোঁ তেখেতৰ আগত। আৰু এজন ব্যক্তি, তেখেতেও নাম এতিয়া লগাই দিলে, আমাৰ সকলোৱে গালোঁ, বাহ কি ফূৰ্তি। এইজন বহুত জানে, জনা মানুহ। আপোনাৰ কথা কৈছোঁ। আৰু এজন আহিছে, গোবিন্দ ক'ত আছে? এইজন এজন অট'মোবাইল ইঞ্জিনিয়াৰ,
তেওঁ চাকৰিটো নকৰি শ্ৰীকৃষ্ণৰ নামত জীৱন অৰ্পণ কৰি দিলে। বহি আছে, এতিয়া থাকে ৱাশ্বিংটন DC-ত, আমেৰিকাত, আৰু ইয়াতো কাম কৰিব, আমেৰিকাতো কৰিব। তেখেতো আহিছে। তাৰপিছত আমাৰ স্বামীজী শান্তি সাধনা আশ্ৰমৰ মুখ্য, তেখেতৰ ঘৰ উত্তৰ প্ৰদেশত। কোৱাৰ তাৎপৰ্য এইটো যে গোটেই এটা ত্ৰিবেণী সংগম হৈছে ইয়াত আজি, সেই কথাটো ক'বলৈ বিচাৰিছোঁ। আৰু এগৰাকী আমি ভনী আহিছে, আশ্ৰমত থাকে আজি প্ৰায় 25 বছৰ হ'ল, বিয়া বাৰু নাই কৰোৱা, এতিয়া MA পাছ কৰিছে। ইফালে আছে যোগ আৰু নেচুৰোপেথিত, তেওঁ আশ্ৰমত আছে। এনেকৈ লোকসকল গোট খাইছে। আজি আপোনালোকে এখেতলোকৰ মুখৰ পৰা 2-4 এষাৰ শুনিব। অলপমান দেৰি হ'লেও কথা নাই, যদি ভোকো লাগিছে, ভোকৰ কাৰণে ব্যৱস্থাটো ইয়াত কৰিছেই, অলপ দেৰি হ'ব খালি যেনিবা, কি আমি যত্ন কৰিম শ্বৰ্ট কৰিবলৈ। এতিয়া মোৰ বিষয়টো আজি কি গম পায়নে? আজিলৈকে আপোনালোকে নুশুনা এটা বিষয় ক'বলৈ বিচাৰিছোঁ। নামঘোষাৰ ওপৰত 6টা খণ্ড লিখা হৈ গ'ল, আপোনাৰ কোনোবাই পাইছে বোধহয়। প্ৰতিজনা ঘোষাৰ প্ৰতিটো আকাৰ ইকাৰ কমা দাঢ়ি য'ত যেনেকৈ আছে এই গোটেইবিলাকৰে ব্যাখ্যা 3551 পৃষ্ঠা ছপা হৈ ওলাই গ'ল নামঘোষাৰ ওপৰত। শ্ৰীমন্ত শংকৰদেৱৰ ওপৰতো ফুৰুহি আমি আনন্দিত নামৰ কিতাপ অসমৰ বহু মানুহে পাইছে, আৰু যি পাইছে সেই এৰিব পৰা নাই। আজি কিন্তু নতুন বিষয় ক'ম মই। বিষয়টো কি সকলোৱে জানে, সকলোৱে এইটো কেতিয়াবা কেতিয়াবা অনুভৱো কৰে, কিন্তু ভালকৈ চিন্তন নকৰে বহুতে। সকলোৱে নকৰে বুলি কোৱা নাই, বহুতে নকৰে। বিষয়টো হ'ল চোৰ। Today's subject is thief. How all of us are really thieves in society. There are some good thieves, bad thieves, and there are some very good thieves. I am going to explain today this subject here. মই আজি অলপমান খিচিৰিকৈ কথা ক'ম, কেলৈ এখেতলোকে অসমীয়া নুবুজে। গতিকে হিন্দী, ইংৰাজী, অন্য কিবা কিবি গোটেইবিলাক মিলাই অসমীয়া গোটেই ক'ম, আৰু কিন্তু আপোনালোকক নঠগো, অন্য ভাষাত ক'লেও কিছু কথা অসমীয়াটো কৈ দিম, কিন্তু আপোনালোকে বুজাকৈ। বহুতো ইয়াত জ্ঞানী মানুহ আছে আৰু বহুত পঢ়া লিখা মানুহ আছে। এই গাঁৱৰ পৰাই এজন মানুহে এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘ চলাইছে, পদাধিকাৰ হৈ বহুতবাৰ। গতিকে আপোনালোক আছেই, কিন্তু যিসকলে নুবুজে, আইসকলৰ কোনোবা ধৰক, তাৰ মই অসমীয়াটো ক'ম আৰু মাজে মাজে অন্য ভাষাটো ক'ম। হ'বনে? এতিয়া আমাৰ প্ৰভুজনাই এখেত বহা সেইখন অকণমান এনেকৈ কৰি লওকচোন। আপোনাকো দেখি থাকিব লাগিব তেতিয়া। পিঠি দেখিলে কি হ'ব? ভাগৱতত কৈছে মই বোলে আগফালে ধৰ্ম আৰু পিঠিফালে অধৰ্ম। ভাগৱতৰ 5ম স্কন্ধৰ এই কথাটো কৈছে। বা যেই নহওক, চোৰ মানে কি?
গৃহস্থৰ অনুমতি নোলোৱাকৈ, গৃহস্থই নজনাকৈ অন্য দুষ্ট প্ৰকৃতিৰ লোকে যদি বস্তু লুকুৱাই পেলাই লৈ যায় আৰু জানিবলৈ নিদিয়ে, ইয়াৰ নামকে চোৰ বুলি কয় সেইজন ব্যক্তিকে। আপোনালোকৰ এইখন গাঁও ভাল গাঁও, ইয়াত চোৰ নাই চাগে, কিন্তু বহুবিলাক গাঁও আছে য'ত চোৰ আছে। চোৰ কি ক'লোঁ? গৃহস্থই নজনাকে যিকোনো বস্তু মূল্যৱান খাদ্য পদাৰ্থ, গৰু গাই যি আছে, নজনাকে মনে মনে নিজ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে যি লৈ যায়, ইয়াক চৌৰ্য কৰ্ম বুলি কয়, আৰু যি কৰে তেওঁক চোৰ বুলি কয়। Without giving any information to the householders, owners, if somebody extracts these things, the resources, then this act is called theft, and the doer is called thief. কেতিয়াবা কেতিয়াবা মানুহে খাবলৈ নাপায়, বিপদত পৰিও চুৰি কৰে, এনেকুৱা নহয়। চহকীবিলাক আৰু দুখীয়াবিলাক, চহকীবিলাক মানে দুখীয়াবিলাক এক প্ৰকাৰৰ চোৰ, দুখীয়াবিলাক এক প্ৰকাৰৰ চোৰ, চহকীবিলাকো তেনেকুৱাই তাতকৈ ডাঙৰ চোৰ। I am telling that the poor people committing a theft is a lesser evil, lesser kind of thief, but who possesses wealth without a limit, he is a greater thief. Right. He should be punished doubly, because unduly he has amassed money and wealth, doing nuisance to the society. এইকাৰণে বৰ চহকী ডাঙৰ ঘৰ বনোৱা মানুহো চোৰ। আজিৰ যুগত 50,000 টকা হ'লে মাহে এটা সৰু পৰিয়াল চলিব নোৱাৰে। কল্পনা কৰক গুৱাহাটী চহৰ, তাত ভাড়া দি পেলাই ল'ৰা ছোৱালীক ডাঙৰ স্কুলত বহুত পইচা খৰচা কৰি পঢ়ুৱাবলগীয়া স্কুলত নাম লগাই দি, তাৰপিছত ঘৈণীয়েকক হস্পিটেলত ৰাখি খৰচা কৰিবলগীয়া হোৱা চব বস্তু কিনি খাবলগীয়া মানুহে 50,000 টকাত চলিব মাহটোত নোৱাৰে। তেনে অৰ্থত যদি এজন মানুহে 6 তলা 7 তলা ঘৰ এটা বনাইছে, ক'ৰ পৰা আনিলে পইচা? নিজৰ দৰমহা যদি 5 লাখো হয় তথাপিতো নোৱাৰে। 5 তলা 10 তলাৰ ঘৰ এটা, 10খন গাড়ী, আমুক তামুক কৰি পেলাই কেতিয়াও নোৱাৰে, কিন্তু কৰিছেতো, গতিকে সি চোৰ। যেনেকৈ দুখীয়া মানুহে যদি এনেকুৱা কাম এটা কৰে চোৰজনৰ নিচিনা, তেওঁ চোৰ হয়। কিন্তু যিজন চহকী মানুহে সীমাতকৈ বেছিকৈ সম্পত্তি গোটাই নিজৰ কাৰণে ৰাখিছে, 5 পিৰিয়ে খাব পৰাকৈ যদি সম্পত্তি গোটাই ৰাখিছে অন্যায় কৰি, তেওঁ চোৰ। এটা হ'লে এইটো। দ্বিতীয় নম্বৰ চোৰ আমিবিলাক, মানে আমি মানে আপোনালোকক নাই কোৱা, মই। I am also a thief
I am committing theft because I do not follow the dictates, sermons of God Almighty. ভগৱানৰ আদেশ পালন নকৰাকৈ আদেশ ভংগ কৰি মই মোৰ নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে কৰ্ম কৰি আছোঁ। ভৈলো সেৱাচোৰ বুলি কৈছে, সেৱাচোৰ। মই হ'ল এজন সেৱাচোৰ। ভগৱানে কি কৈছে? বিশ্বৰূপ দেখুওৱাৰ পিছত গীতাৰ 11 অধ্যায়ত বিশ্বৰূপ দেখুওৱাৰ পিছত লাষ্টত এটা বৰ সাংঘাতিক কথা ক'লে, মৎ কৰ্মকৃত মৎ পৰমো মদ ভক্ত সংগবৰ্জিত নিৰ্বৈৰঃ সৰ্বভূতেষু য়স্য মামেতি পাণ্ডৱ। সেইজনে মোৰ আটাইতকৈ প্ৰিয়, যিজনে মৎ কৰ্মকৃত, one who does my work. God says to Arjuna that the person who does work for me, if he joins my work, I am doing tremendous work. If he is joining us and helping me, then he is a devotee. মৎ কৰ্মকৃত মানে কি? পৰুৱা এটাক যদি পিয়াহত আছে বা পানীত পৰি গৈছে পৰুৱাটো, তাক খেৰ এডাল লৈ পেলাই ওপৰলৈ উঠাই তাক ৰক্ষা কৰাটো মৎ কৰ্ম। বৰষুণ নাই, একদম বহুত শুকাই গ'ল, ক'তো পানী নাইকিয়া, চৰাইবিলাকে খাবলৈ পানী নাই। আপুনি যদি এটা মাটিৰ পাত্ৰত বা টিঙৰ পাত্ৰত যদি গছত যদি পানী আপুনি ওলমাই থৈছে চৰায়ে খাবৰ কাৰণে, এইটো মৎ কৰ্ম, ভগৱানৰ কৰ্ম। ভোকাতুৰ এজন যদি এনেকৈ আহিছে, তেওঁক যদি দুপৰীয়াৰ সময়ত যদি অন্ন অলপমান খুৱাই দিলেও এইটো মৎ কৰ্ম। গছৰ পুলি এটা শুকাই গৈছে, আপোনাৰ হওক বা অন্য ঘৰৰ হওক, যে আপুনি দেখিছে যিহেতু শুকাই গৈছে পানী নোহোৱাৰ কাৰণে, তাত অলপমান পানী ঢালি দিয়াটো মৎ কৰ্ম। Any good thing for other creature is মৎ কৰ্ম। যিকোনো ভাল কাম, জীৱৰ কল্যাণৰ কাৰণে কৰা কামবিলাকে হ'ল মৎ কৰ্ম। মই যদি ধুনীয়া মিঠাই কেৱল মোৰ ল'ৰা ছোৱালীলৈ লৈ আনিছোঁ লুকুৱাই, আৰু ৰাস্তাত দুখীয়া মানুহৰ ল'ৰা ছোৱালীবিলাকে খেলি আছিল, তাহাঁতৰ খাবলৈ মন আছিল, তাহাঁতক নিদিয়াকৈ বাইপাছ কৰি মই মোৰ ল'ৰালৈহে মোৰ ছোৱালীলৈহে আনিলোঁ, এইটো মৎ কৰ্ম, এইটো পাপ। হি ইজ নট এ ডিভটি, তেওঁ মানে ভক্ত নহয়। কিন্তু মৎ কৰ্ম কৃত এইটো নাই কৰা, আৰু মই মোৰ স্বাৰ্থৰ কাৰণে কাম কৰিছোঁ, মই হ'লোঁ সেৱাচোৰ। এইবিলাক চোৰৰ কথাটো ক'লোৱেই আগতে। কাৰোবাৰ কুঁহিয়াৰ লৈ গ'ল, কাৰোবাৰ নাৰিকল চুৰ কৰি লৈ গ'ল, কাৰোবাৰ গৰু চুৰ কৰি লৈ গ'ল, এইবিলাকতো হয়েই। কিন্তু ঈশ্বৰৰ ওচৰত ময়ো এজন চোৰ, কাৰণ ঈশ্বৰৰ কৰ্মবিলাক মই নকৰি মোৰ স্বাৰ্থৰ কাৰণে কৰ্ম কৰিছোঁ। মৎ কৰ্মকৃত মৎ পৰম মদ ভক্ত, মোৰহে ভকত হ'ব লাগে। পৰম বস্তুটো কি? পৰম আৰু চৰম এই দুটা শব্দ মনত ৰাখি লওক। পৰম মানে যাৰ কাৰো লগত তুলনা নহয়, দি সুপ্ৰিম থিং, দি সুপ্ৰিম ৰিয়েলিটি, হুইচ কেনট বি কম্পেয়াৰ্ড উইথ এনি টেৰেষ্ট্ৰিয়েল থিং ইজ কল্ড পৰম। এইটোৱে পৰম। চৰম সেইটোৱে। আৰু আমাৰ লক্ষ্যটো কি হ'ব লাগিব?
ভক্তি কৰা মানুহবিলাকে সাধাৰণ বস্তু এটা ভাবিলে নহ'ব। আপোনাৰ যিটো ধৰ্ম, এইটো মহাপুৰুষীয়া ধৰ্ম নহয় জানো? মহাপুৰুষীয়া, দিছ শংকৰদেৱ ধৰ্ম ইজ কল্ড মহাপুৰুষীয়া ধৰ্ম। মহাপুৰুষ, only for that supreme reality we are sacrificing our life, giving our life, every moment and every breath of our life we are giving to him only. গম পাইছেনে? চকুৰ বুলি এবিধ চৰাই আছে। চকুৰ চৰাই পোৱালীয়ে জন্ম হোৱাৰ পিছতো, কণীৰ পৰা বাহিৰলৈ ওলোৱাৰ পিছতো সি কিন্তু চকু নেমেলে। চকুৰ চৰাই পোৱালীয়ে জন্ম হৈ যদি 4 মাহো হ'ল, 5 মাহো হ'ল, সি চকু নেমেলে যেতিয়ালৈকে শৰৎ পূৰ্ণিমাৰ চন্দ্ৰ অৱলৈ নোলায়। शरद पूर्णिमा का चंद्र जब निकलेगा, उसका जो सुंदर सुंदर जो मून बीम आएंगे, उसी समय वो आँख खोलता है। अर्थात সাংসাৰিক বস্তুবিলাক কৰ প্ৰতি আমি চকু দিবলৈ ধৰোঁ, তেতিয়া এইটো সেৱাচৰ হ'ল। আমাৰ এটাই লক্ষ্য হ'ব লাগিব, ভগৱান শ্ৰীকৃষ্ণ। একো বস্তু নালাগে আমাক। কিনো অনুগ্ৰহ কৰিলা মাধৱ, গোসাই মোৰ ৰাজ্য ভাৰ, মহাজ্ঞানী গণে আকেশবান, ছয় মনত বিবেক জাৰ। মচুকুন্দ ৰজাই কৈছে, কীৰ্তনত পাব এইটো, মচুকুন্দ স্তুতিত। মোৰ ৰাজ্য গুচাই দিলা, বৰ ভাল কাম কৰিলা। মোৰ সম্পত্তি লৈ গ'লে বিৰাট ভাল কাম কৰিলা তুমি, ইয়াতকৈ একো ভাল নাই। যাৰ মনত বিবেক আছে সি এই কথাটো বুজি পাইছে। কিন্তু মহাজ্ঞানীগণে আকেশে বাঞ্ছয়, মনত বিবেক যাৰ। নামাগো আন মাধৱ তোমাৰ, চৰণ সেৱাত পৰে, মুকুতি দাতা কয় আৰাধিখো, জীৱে আন বৰ কোন নৰে। হে ভগৱান, তুমি মোক এইটো লোৱা সেইটো লোৱা কৈছা, মই কিন্তু একো নালাগে। মোক তোমাৰ চৰণ সেৱা মোক দিয়া, ইমানেই যথেষ্ট। তোমাৰ যদি চৰণ দেখা পাওঁ আৰু মই সেৱা কৰিবলৈ পাওঁ, জগতৰ সমস্ত বস্তু মই নিবিচাৰাকৈ এনেও মোলৈ আহি যাব। ভগৱানে অৰ্জুনৰ আগত প্ৰতিজ্ঞা কৰিছে, কি বুলি গম পায়নে? অনন্য চিন্তয়ন্ত্য মাম য়ে জনা পৰিপাসতে, তেষাম নিত্যাভিযুক্তানাম যোগক্ষেমম বহাম্যহম। হে অৰ্জুন, মই হাতখন ওপৰলৈ কৰি উৰ্ধবাহু কৰি তোমাৰ সন্মুখত প্ৰতিজ্ঞা কৰিছোঁ। প্ৰতিজ্ঞাটো শুনা। যি মোক অনন্যভাৱে এক বুলি ভাবি, কেৱল মোকেইহে পৰম বুলি ভাবি, যি পৰিপাসতে সদায় মোৰ উপাসনা কৰি থাকে, তেষাম নিত্যাভিযুক্তা নাম, এনেকৈ সদায় নিত্যতাৰে যদি মনত লাগি পেলাই থকা মানুহ হয়, তেতিয়াহ'লে তেওঁৰ যোগক্ষেম মই বহন কৰিম। যোগ মানে কি? যিটো নাই সেইটো আনি দিম। ক্ষেম মানে কি? যিটো আছে তাক ৰক্ষা কৰি দিম। যিটো বস্তু নাই সেইটো মই আনি দিম, আৰু যিটো বস্তু আছে সেইটোক মই ৰক্ষা কৰি দিম। ভগৱানক যিকোনো বস্তু খোজাটোৱে হ'ল বেইমানি।
It is a great humbug to ask anything small or big to God Almighty because He is Antarjamin. He knows our heart better than we do. আমি যিমান জানো আমাৰ নিজৰ হৃদয়ক তাতকৈ বেছি ভগৱানে জানে আৰু কেতিয়া কোনটো বস্তু আনি দিব লাগে তেওঁ নিজেই জানে আপুনি বিচাৰিবই নালাগে বিচৰা মানে তেওঁক লাজ দিয়া ভগৱানৰ ওচৰত বস্তু বিচৰা মানেই হৈছে ভগৱানক লাজ দিয়া কেলে ভগৱানে কয় আৰে মই অন্তৰ্যামী তোৰ অন্তৰত কি আছে কি নাই কি লাগে কি নালাগে এইবোৰ জানোৱেই তথাপিতো তই আকৌ মোক মানে বিচাৰিছ মই তোক বহুত কিবা কিবি দিবলৈ বিচাৰিছোঁ তই অলপ বিচাৰিছোঁ তই বিচৰাবোৰ বিলকুল অল্প আৰু মইতো যিটো দিম এইটো বিৰাট 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 whatever you will ask to me is very small thing trifle but whatever I will give without your asking that will be endless 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 beyond beyond and beyond গতিকে আমি ভকত হৈছোঁ বুলি এখন সাইনবোর্ড এইফালে আর এখন সাইনবোর্ড পিছফালে মাৰিলে নহ'ব আমাৰ জীৱনৰ পৰাই ভগৱানেও বুজিব লাগিব জনতাই বুজিব লাগিব সবে সমাজেও বুজিব লাগিব যে আচল ভকত এজন হয় মই কৈ আছিলোঁ কি কথাটো যে এই চকুৰ চৰাই পোৱালিটোৱে ভগৱান বা শৰৎকালৰ পূৰ্ণিমাৰ চন্দ্ৰৰ পোহৰকহে চায় দ্বিতীয়তে আৰু এটা পক্ষী আছে সি আকাশতে উৰি থাকে তললৈ নেনামে চকুৰ তেওঁ কি কৰে শাওনৰ মেঘ এই যে ৰোহিণী নক্ষত্ৰত যিটো মেঘৰ পৰা পানী পৰিব সেইটোৱে সি খাব তলৰ এই বস্তুবোৰ নাখায় পিয়াহত থাকিব পিয়াহত দৰকাৰ হ'লে মৰিও যাব চাতক পক্ষী আগতে চকুৰ আছিল এইটো চাতক এই অন্য বস্তুলৈ তললৈ সাংসাৰিক বস্তু মীন যিবিলাক বস্তু আছে সেইবিলাকলে ভকত কেতিয়াও নাই মহাপুৰুষীয়া ধৰ্মৰ কথা কৈ আছোঁ দেই আপুনি কৈছিলে এতিয়া আমি ভিতৰত থাকোঁতে যে আমাৰ এই মহাপুৰুষীয়া ধৰ্মটো শংকৰদেৱৰ ধৰ্মটো আমি নিজেতো অলপ হ'ব লাগিব তৃতীয়টো হ'ল আপোনাৰ চাতক পক্ষী চাকৈ চকোৱা কি দেখিব আপুনি দিনটো দুইটা একেলগে থাকে গধূলি হোৱাৰ লগে লগে দুইটা বহুত দূৰলৈ যায়গৈ বেলেগে গছত থাকেগৈ আৰু ৰাতিটো বিৰহত কান্দি থাকে ভগৱানৰ বিৰহত যেতিয়ালৈকে আমি কান্দিব নোৱাৰিম চকুলো নোলাব আইসকল ছোৱালীজনী বিয়া হোৱা নাই বুলি কান্দি নাথাকিব ল'ৰাটোৱে চাকৰি নাপালে বুলি কান্দি নাথাকিব ভগৱানে যিখিনি সময়ত কৰাব লাগে কৰাই দিব আপুনি চিন্তা কৰিব নালাগে আপুনি কৰিলেও নহ'ব ক'ত সিহঁতৰ লিখা আছে কোনদিনাখন তাহাঁতৰ মিলন লিখা আছে সেইটো নিৰ্দিষ্ট চকুলোটো টুকিব লাগে কেৱল ভগৱানৰ কাৰণে যিবিলাকে ঈশ্বৰৰ বাহিৰে অন্য বা ভকতৰ বাহিৰে গুৰুৰ বাহিৰে অন্যৰ কাৰণে চকুলোটোকে এই চব সেৱা চোৰ মই কোনো এজন মানুহক নিৰ্দিষ্ট হৈ কোৱা নাই ঘৰলৈ গৈ নিজে নিজে চিন্তা কৰক যে হেম ভাই কিছুমান বকি পেলাই গ'ল এই বকাবোৰত সঁচা আছেনে মিছা আছে কিন্তু মই শাস্ত্ৰৰ লৈ পেলাইহে কৈছোঁ কথাটো আৰু যে চৰাই আছে তাক বোলে চাৰস ইমান ওখ ইমান ধুনীয়া পক্ষী বাপৰে বাপ ইমান শান্ত আমাৰ অসমৰ ফালে তেনেকৈ নাই
কিন্তু উত্তৰ প্ৰদেশৰ তাত মানুহে ৰাইজে ওচৰত পৰি থাকিলেও নেমাৰে, চাৰচ পক্ষীক নেমাৰে। চাৰচৰ ইটোৰ সিটোলৈ ইমান মৰম, এটা যদি কোনোবাই মাৰি পেলাই বা মৰি যায় তেতিয়াহ'লে দ্বিতীয়টো এঘণ্টাৰ ভিতৰত মৃত্যু হৈ যাব, জীয়াই থকাটো মৰি যাব। এতিয়া গোপীসকল হ'ল চাৰচ পক্ষী। এতিয়া কৃষ্ণক জন্ম দিয়া দেৱকী শ্ৰেষ্ঠ নে কৃষ্ণক পালন কৰা যশোদা শ্ৰেষ্ঠ? দুজনী মা, কওকচোন আপুনি। এগৰাকীয়ে জন্ম দিলে, জন্ম দিয়াটো বৰ কঠিন কাম, আৰু এগৰাকীয়ে তুলি ডাঙৰ কৰিলে। লাষ্টত ইয়াৰ পৰীক্ষাটো হ'ল শ্ৰীকৃষ্ণ যেতিয়া গুচি গ'ল, এই কথা শুনাৰ লগে লগে দেৱকী আৰু বসুদেৱে কান্দিবলৈ ধৰিলে খুব, কিন্তু জীয়াই থাকিল দেই, জীয়াই থাকিল। কিন্তু নন্দ আৰু যশোদাই শুনাৰ লগে লগে আৰু গোপীসকলে আৰু গোপসকলে শুনাৰ লগে লগে তেওঁলোকে 1 মিনিটত মানে প্ৰাণ ত্যাগ কৰি দিলে। কৃষ্ণৰ বিহনে জীয়াই থকাটো বৰ কঠিন কাম, বৰ কঠিন কাম, বৰ কঠিন কাম। এইটো যশোদা আৰু নন্দহে কৰিব পাৰিলে, গোপীসকলে কৰিব পাৰিলে, গোপ বালকবিলাকে কৰিলে। কৃষ্ণ ক'লে যে আমি ইয়াত থাকিব নোৱাৰোঁ, প্ৰাণ ত্যাগ কৰি দিলে। প্ৰাণ ত্যাগ কৰিবৰ কাৰণে তেওঁলোকে গছত ওলমাগে নাই, কিন্তু জহৰ খোৱা নাই। they were not taking poison or nor they were making any harakiri. হাৰাকিৰি এটা জাপানী শব্দ, চুৰি এখন লৈ পেটটো ফালি দি মৰা, এইটো হাৰাকিৰি বুলি কয়। গোপীসকলে, যশোদা নন্দই বা গোপ বালকসকলে হাৰাকিৰি কৰা নাই, ফাঁচি লগোৱা নাই, পয়জন খোৱা নাই। দেখাৰ লগে, শুনাৰ লগে লগে তেওঁলোকে প্ৰাণ বিসৰ্জন দি দিলে স্বতঃস্ফূৰ্তভাৱে, নেচুৰেলি, without making any trouble. They gave up their life. They could not live without Sri Krishna. মহাপুৰুষসকল এনেকুৱা কিন্তু দেই, মনত ৰাখিব। ময়ো মহাপুৰুষীয়াৰে সন্তান, গতিকে ময়ো যত্ন কৰোঁ যে মহাপুৰুষীয়া হওঁ, কিন্তু মই এইটো ক্লেইম কৰিব নোৱাৰোঁ আজি যে মই মহাপুৰুষীয়া হ'লোৱেই। অহংকাৰ নকৰিব খালি যে আমি হৈ গ'লোঁ আৰু এক শৰণীয়া মহাপুৰুষীয়া। এই টেষ্টকেইটাত পাছ কৰিব লাগিব। আৰু তাতকৈ এটা 6 নম্বৰ যিটো কথা, এই এটাইকেইটা কথা কিন্তু 6টা চৰাই বৰ্ণনা, 7টা সাপৰ বৰ্ণনা ভাগৱতত আছে। 7টা সাপৰ বৰ্ণনা ভাগৱতত আছে। আৰু এই সাপৰ বৰ্ণনা, লীলা আৰু চৰাইৰ যিটো গতি, এইখনেই ভাগৱত আছে। লাষ্ট নম্বৰ হেৰিটো কি, চৰাইজনী কি, হোমা পক্ষী। শাস্ত্ৰত আছে হোমা পক্ষী আকাশৰ ইমান ওপৰতে সি তললৈ নেনামি, সি যি কণী পাৰে ওপৰতে, সেই কণী তললৈ নামি আহি পৃথিৱী পোৱাৰ বহুত আগতেই তাৰ পোৱালি জন্ম হয়। সেই পোৱালি তললৈ আহি পৃথিৱী পোৱাৰ আগতেই তাৰ মানে পাখি হৈ যায়। পৃথিৱীত নপৰোঁতে সি আকৌ উৰি ভুৰুমকৈ গুচি যায়। ইয়াৰ দ্বাৰা কি ক'ব খুজিছোঁ যে আমাৰ মহাপুৰুষীয়াসকলৰ চিন্তাধাৰা ইমান উচ্চ হ'ব লাগিব, যাতে আমি সংসাৰৰ সৰু সৰু কথাবিলাকত আমাৰ যাতে মন নালাগে। কোনে কিহেৰে খালে, কাৰ ছোৱালী কালৈ পলাই গুচি গ'ল, কোনে কি কৰিলে, এইবিলাকত আমাৰ মন লগাটো একেবাৰে
মহাপুৰুষীয়া ধৰ্মৰ বিৰুদ্ধ কথা। মহাপুৰুষীয়া ধৰ্মৰ কথা শব্দটো পৃথিৱীত সকলো ধৰ্মৰ ভিতৰত কেৱল এই অসমৰ শ্ৰীমন্ত শংকৰদেৱ ধৰ্মতহে আছে। অন্য ৰূপে আছে, ভক্ত, পৰমহংস আদি আদি বিভিন্ন ৰূপত আছে, কিন্তু মহাপুৰুষীয়া শব্দটো, মহাপুৰুষীয়া ধৰ্ম বোলাটো কেৱল শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মত আছে। আৰু আমাক সকলোকে শ্ৰীমন্ত শংকৰদেৱে মহাপুৰুষীয়া ধৰ্ম দি ইমান ওপৰলৈ তুলিবলৈ বিচাৰিছে, কিন্তু আমি সেৱাচৰ হৈ বহি আছোঁ। মই আনৰ কথা ক'বলৈ মোৰ সাহস নাই। এজনক এইটো বেয়া বুলি কোৱাৰ আগতে মোৰ 3টা আঙুলি মূৰলৈকে আহে। If I am to point out that with this finger that he is a bad man, then 3 fingers coming down to me. You are thrice bad. গতিকে এইখিনি কথা হ'ল, ক'লো যে চোৰ কোন, সেৱা চোৰ কৰাজন চোৰ। আৰু তাৰপিছত কেইটামান চোৰৰ বিষয়ে আছে, মই যে আপোনাক গাই শুনাই দিওঁ কোন কোন চোৰ। আজি আহোঁতে ভাবিলোঁ যে কিনো ক'মগৈ ৰাইজৰ আগত, 2টা লিখি লৈ আনিলোঁ। চোৰ শুনক। তুমি নিত্য নিৰঞ্জন নাৰায়ণ, আমিও অংশ তোমাৰ, তজু সেৱা চোৰ পায়া মহামায়া, মহিলে মনয়া আমাৰ। ভগৱানৰ সেৱা চুৰি কৰা মানুহবোৰৰ ওচৰলৈহে মায়া আহে। মায়া মানে কি? হোৱাট ইজ মায়া ৰিয়েলি? The art of God to play upon the world. পৃথিৱীখনত লীলা কৰি, বিশ্ব ব্ৰহ্মাণ্ডত লীলা কৰিবৰ কাৰণে ঈশ্বৰে নিৰ্মাণ কৰা কৌশলৰ নাম হ'ল মায়া। মায়াৰ স্বৰূপ কি? আৱৰণ আৰু বিক্ষেপ। যিটো বস্তু আছে সঁচা সেইটোক ঢাকি ৰখা, যিটো বস্তু নাই তাক আছে বুলি দেখুওৱা, এই মায়াৰ স্বৰূপ। মায়া কিন্তু 6-7 প্ৰকাৰৰ দেই। আদি মায়া, মহামায়া, কালমায়া, কৃষ্ণ একদেৱ দুখ হাৰি, কালমায়া দিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা হিনাহিয়া। কালমায়া, তাৰপিছত মধুমতী মায়া, তাৰপিছত বিষ্ণু মায়া, তাৰপিছত যোগমায়া। এক মায়াই আৱশ্যকতা অনুসৰি ঈশ্বৰৰ আদেশ লৈ বেলেগ বেলেগ ৰূপত আহি আমাৰ ভিতৰত সোমায়। বৈষ্ণৱী মায়া, যোগমায়া, বিষ্ণু মায়া, বৈষ্ণৱী মায়া এইবিলাক ভাল। কালমায়া, মহামায়া, মধুমতী মায়া এইবোৰ বৰ সাংঘাতিক। ইয়াত কি বুলি কৈছে? মহামায়াই আমাক পাই গ'ল। আমি ভগৱানৰ অংশই আছিলোঁ, ভগৱানেই চাবলৈ গ'লে, তথাপিও আমি সেৱা চুৰ কৰাৰ কাৰণে মায়াই থাপ মাৰি ধৰি আমাক আৰু গুচাই লৈ ফুৰিছে। এই মায়া।
এতিয়া এই সেৱা চোৰৰ বাহিৰে আৰু এটা সেৱা চোৰ আছে, সেইটো কি এই ভগৱান শ্ৰীকৃষ্ণ বৰ চোৰ। সৰু কালচোৱাত তেওঁ চুৰি কৰাতে গ'ল। কি চুৰি কৰে? মাখন চুৰি কৰে। মাখন মানে আমাৰ ৰমেনে পালন কৰা গৰুজনী গাখীৰৰ পৰা মঠি কৰা মাখনটো নহয়। সাধনাৰ দ্বাৰা, নামস্মৰণৰ দ্বাৰা মনক ভাল কৰি শুদ্ধ কৰি মঠি থাকোঁতে মনৰ পৰা মাখন তৈয়াৰ হয়। সেই মাখনটো ভগৱানে চুৰি কৰে। আপোনাৰ মনটো চুৰি কৰি লৈ যায়। গোপীসকলৰ মনবিলাক চুৰি কৰি লৈ গুচি গ'ল। এইকাৰণে এই মাখন চোৰ ভগৱানো। তাৰ পিছত যিটো আহিল ভগৱান চোৰটো ভাল। আমি বিচাৰি ভগৱান আমাৰ মনটো চুৰি কৰি তুমি লৈ যোৱা। আমাৰ মনটো সংসাৰলৈ গৈ থাকে। ৰজাই চবকে ক'লে মই যজ্ঞ কৰিবলৈ লৈছোঁ, তোমালোকে চবে গাখীৰ আনি মোক দিবহি লাগে। গাখীৰ কি কৰি মই বৰ ডাঙৰ এটা পাত্ৰ, মাটিৰ বহুত ডাঙৰ, মানুহটোতকৈ ওখ ডাঙৰ পাত্ৰ এটা থ'ম। ৰাতিপুৱাই তোমালোকে ব্ৰহ্ম মুহূৰ্ততে আহি তোমালোকৰ গাখীৰখিনি তাত দিবা। মানুহবোৰে কি ভাবিলে যে অন্যতো গাখীৰ দিবই, কিন্তু মই পানীকে দিলেনো কি বেয়া। এইবোলে সি এটা ইটোৱে আনে পানী দিয়েহি। সিটোৱেও ভাবে যে মই পানী দিওঁ, ইবোৰেতো গাখীৰ দিবই, মই বাচি যাম। সিও পানী দি এনেকৈ চবে পানী দি ৰাতিপুৱা দেখিলে গাখীৰৰ বগাৰ সঁচেই নাই, চব পানীয়ে হৈ গ'ল। গতিকে মনটো যে গাখীৰটো যে অতি পাতল থাকে, এইটো সংসাৰ। তাকে মঠি যেতিয়া আমি অলপ বেলেগে থাকি, সংসাৰৰ পৰা অলপ বেলেগে থাকি, প্ৰভুসকল আৰু এটা কথা কওঁ মাজতে, ভগৱানে আপোনাক 24 ঘণ্টা সময় দিছে এদিনত। তেনেকুৱা 365 দিন সময় এবছৰত দিছে। দিনটোৰ এঘণ্টা সময় সংসাৰৰ পৰা বেলেগ হৈ আপুনি ঈশ্বৰৰ ধ্যান, নাম স্মৰণ আদিত লাগক। সেই সময়ছোৱাত 24 ঘণ্টাৰ এঘণ্টা যে মই কোনো সংসাৰী নহয়, সংসাৰৰ লগত মোৰ কোনো সম্বন্ধ নাই, মই আৰু ভগৱান, তাৰ বাহিৰে অন্য কোনো নাই। সপ্তাহত আধা দিন দিয়ক, মাহত এদিন দিয়ক, আৰু বছৰত 12 দিন সময় ভগৱানৰ কাৰণে দিয়ক। হে কৃষ্ণ পুত্ৰ পত্নী সংগ তেজিত যুপদ চিন্তিনিত গৰ্ভশূন্য শান্ত খবৰ আশ্ৰমে যায় তাসম্বাৰ মুখ পদ্মে বাজ হইবে তজু কথা মৃত নদী তাতে মগ্ন হৈয়া দেহাৰ হাত এৰা। ভাল সাধু সন্তৰ তালৈ গুচি যাওক, কোনোবা ভকত আছে তেওঁৰ তালৈ যাওক কিছুদিনৰ কাৰণে, আৰু মনটোক আপুনি মাখন কৰক, ভগৱানে এইটো নিব। এতিয়া লাষ্টৰ কথাটো কৈ মই সমাপ্ত কৰিম। আৰু লাষ্টত কি কৈছে এইটো, ভগৱানৰ নাম বৰ ডাঙৰ চোৰ। ভগৱানৰ নাম এটাইতকৈ ডাঙৰ চোৰ আৰু এটাইতকৈ ভাল চোৰ। চোৰবিলাকতো সাধাৰণতে ভাল নহয়, কিন্তু কৃষ্ণ চোৰ ভাল, নাম চোৰ ভাল। কেনেকৈ?
নাম লোৱাৰ লগে লগে আপুনি নজনাকৈয়ে মনে মনে আপোনাৰ যিমানবিলাক 1,000,000,000 কোটি জন্মৰ যিবিলাক মল আছিল, পাপ আছিল, এই গোটেইবিলাক লৈ গুচি যাব। ভগৱানৰ নামে আপোনাৰ 1 কোটি জন্মত কৰা পাপবিলাক তৎক্ষণতে মনে মনে আপুনি নজনাকৈ লৈ যাব। নাৰায়ণ নাম নৰসমস্তৰ প্ৰসিদ্ধ চৌৰ বিশেষ অনেক জন্মৰ সঞ্চিত পাতক শ্ৰৱণে হৰে নিশেষ। 330 নম্বৰ নাম ঘোষা। আপুনি এটা পন্থৰ মানুহ, হয়তো আপুনি সংঘৰ মানুহ, নহয় কোনোবা অনাসংঘৰ মানুহ, হয়তো আপুনি বৈষ্ণৱ, নহয় কোনোবা শাক্ত। শাক্তৰ ঘৰত যদি ভাগৱত পাঠ কৰিব নাম লয়, আপোনাক নামাতিলেও আপুনি যাব। ভকতৰ লগত বহিবগৈ, লাগিলে আপুনি প্ৰসাদ নাখাওক। তাতো নিদিয়ে যে বাহিৰত বহিব, তাতো নিদিয়ে দূৰৰ পৰা আপুনি শুনিব আৰু নমস্কাৰ কৰিব। নামঘোষাত আছে এইটো কথা, সময়ৰ অভাৱত সেইকাৰণে কোৱা নাই মই। য'তেই নাম লয় দূৰৰ পৰা আপুনি নমস্কাৰ কৰক। নামে সকলোকে শুদ্ধ কৰে কৰিব। গতিকে এই নাম আপোনাৰ ভিতৰত যেতিয়া আহি যাব, তেতিয়াহ'লে আপোনাৰ 1000 জন্মৰ অনেক জন্মৰ সঞ্চিত পাতক এই গোটেইবিলাক দূৰ কৰি দিয়ে। এইটো বৰ ডাঙৰ চোৰ। শ্ৰীকৃষ্ণ চোৰক আমি নমস্কাৰ কৰিব লাগে, সাধু সন্ত চোৰক আমি নমস্কাৰ কৰিব লাগে, আৰু এটাতকৈ শেষত নামৰ যিটো চোৰ আছে, প্ৰসিদ্ধ চৌৰ বিশেষ, তেওঁক আমি নমস্কাৰ কৰিব লাগে। মই আৰু বেছি কথা ক'ব নোখোজোঁ, আমাৰ এখেতেও দুআষাৰ কওক, আপোনালোকে শুনক, আৰু তাৰপিছত আৰু আপোনালোকৰ সময় অনুসৰি আপোনালোকে নিজৰ মতে কাম কৰিব। মই সমস্তজনৰ চৰণত সেৱা জনাই, আৰু মই তলত কিয় বহা নাই গম পালেনে?